तो गाइज वेलकम बैक टू आवर यूट्यूब चैनल। तो गाइज आज फाइनली लो आपलोक देखार कारण एंटर 125 की फीचार्स আছে की बेया আছে की ভাল আছে सकलोबोर देखाम। तो भिडिओ तो लास्टলৈকে চাই থাকিব। तो बोलक भिडिओ तो आरम्भ करो। और अगर तुम लोग नए हो तो सब्सक्राइब करो, वो जो लाल वाला बटन है उस पर फूट फेंक के मारो या फिर मोमबत्ती, मुझे नहीं पता, बस क्लिक हो जाना चाहिए। ভাল गुणो कम मैं बेया गुणो कम। एखन गाड़ी मैं 1.5 বছৰৰ পৰা চলাই আছো। ভাল गुणो कम আপোনালোকে যদি ল'ব যায় আছে গাড়ীখনৰ বিষয়ে ভাল গুণো আছে বেয়া গুণো আছে। মই গোটেইকেইটা ৰিভিউ কৰিম। 1.5 বছৰ চলাইছো। তো ফাৰ্ষ্ট অফ অল গাড়ীখনত মই অকণমান মডিফিকেশ্যন কৰিছোঁ। এ সিগনেল লাইটত হেজাৰ্ড লগাইছোঁ মডিফিকেশ্যনত, আৰু বাকী ইঞ্জিনৰ ভিতৰত এটা লাইট লগাইছোঁ। বাকী বেলেগে বিশেষ একো কৰা নাই। মডিফিকেশ্যন কৰা ভিডিঅ' লাগে যদিও আপোনালোকক কি মডিফিকেশ্যন কৰিছোঁ কিমান পইচা গৈছে যদি সেই ভিডিঅ' লাগে আপোনালোকে কমেণ্ট কৰিব, মই ফুল ৰিভিউ দি দিম। এতিয়া আপোনালোকক দেখাম গাড়ীৰ ভিতৰৰ কণ্ডিশ্যন। এতিয়া ভিতৰৰ কণ্ডিশ্যন মানে নাম্বাৰ 1 বেড, মানে ডিগিটো চাওক, ডিগিত স্পেচ নাই বুলিয়ে ক'ব পাৰি। হেলমেট এটাও নধৰে, কিবাকে বস্তা এটা ধৰিছে, হেলমেট এটাও নধৰে। এইটো এটা বেড চাইড, মানে रुको जरा सबर करो। আৰু যদি বেয়া চাইড ক'ব যাওঁ এইটো লাইটত চাব আপোনালোকে, ওপৰত লাইটটো নাই, মানে তলত লাইটটো আছে। যদি আপোনালোকে টাৰ্ণিং ল'ব যাব ন তেতিয়া অকণমান প্ৰব্লেম পাব। আন্ধাৰত আপোনালোকে টাৰ্ণিং ল'ব লাগিব, এইটো এটা गजब बेइज्जती है। আৰু 3 নম্বৰ কথা ক'ম, বাকীটো চব আহিছে। ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰটো ডিজিটেল হয়, কিন্তু এইটো চাওক আপোনালোকে, এইটো হেলোজেন দিছে। বাকী আপোনালোকে ডিছপ্লে পাব ফুল ডিজিটেল ডিছপ্লে, চাওক ডিজিটেল ডিছপ্লে হয়। আৰু বাকী মই ইয়াতে হেজাৰ্ড লগাই থৈছোঁ, দেখা পাইছে আপোনালোকে। বাকী তেলো কম আছে, ইঞ্জিনৰো বাটন আহি আছে, আৰু পাৱাৰ বাটনৰো আহি আছে। গাড়ীখনৰ অইলৰ টেংকিৰ কথা ক'ব গ'লে গাড়ীখনত ধৰে 5.5 লিটাৰ, মানে 550 টকাৰ তেল ধৰে। 550 টকাৰ তেলত ফুল টেংকি হৈ যায়। বলক অকণমান ৰাইড ৰিভিউ দিম। अब मैं भी जा रहा हूँ, मुझे पैसों के पीछे भागना है। बाय। তো গাড়ীখনৰ দুটামান কথা ক'ব গ'লে প্ৰথমতে ক'ব লাগিব মাইলেজৰ কথা। মাইলেজ আহি যায় গাড়ীখনৰ 38ৰ পৰা 40ৰ ভিতৰত মাইলেজ পাই যাব আপোনালোকে। গাড়ীখনৰ ৰাইড ৰিভিউৰ কথা ক'ব গ'লে প্ৰথমতে ক'ব লাগিব হেণ্ডেলিঙৰ কথা। হেণ্ডেলিঙত আপোনালোকে একদম স্মুথ হেণ্ডেলিং পাব, একদম ধুনীয়া হেণ্ডেলিং পাব। আৰু বাকী আপোনালোকে যদি গাড়ীখন চলাই তেতিয়া ফিল হ'ব, এনেকুৱা এটা ফিল হ'ব যেন আপোনালোকে কিবা এখন পাৱাৰফুল গাড়ী চলাই আছে। ভেৰি স্মুথ। 125ৰ ভিতৰত এইখন স্কুটি অকণমান পাৱাৰফুল আছে। এইখনৰ চিট হাইটৰে কথা কওক বা আপোনালোকে গ্ৰাউণ্ড ক্লিয়াৰেঞ্চৰে কথা কওক বা টায়াৰ চাইজৰে কথা কওক, চব ফালেৰে এইখন আগত আছে। আৰু আগৰ টায়াৰৰ চাইজ আছে 100/80/12, আৰু পিছৰ টায়াৰৰ চাইজ আছে 110/80/12। তো গাইজ দেখ सकते हो বহুতেই ধুনীয়া গাড়ী আছে। আৰু এক্সজষ্ট চাউণ্ড মোৰ এইখন গাড়ী বহুত ভাল লাগে। বিশেষকৈ বেলেগ স্কুটিৰ হিচাপত এক্সজষ্ট চাউণ্ডটো বহুত ভাল লাগে মোৰ। এইখনৰ এক্সজষ্ট চাউণ্ড বাইকৰ নিচিনা, ছেম লুক লাইক TVS ৰাইডাৰ TVS। বাকী এইখন গাড়ীৰ এতিয়া মই ক'ম 5টা ভাল গুণ। নাম্বাৰ 1 ইনিচিয়েল এণ্ড টপ এণ্ড, এই দুটা বহুত ভাল। ইনিচিয়েল আৰু টপ এণ্ড দুইটা ভাল। আৰু নাম্বাৰ 2 চিট হাইট এণ্ড লুক ভেৰি অপি লুক আছে গাড়ীখনৰ। আৰু 3 নম্বৰ কথা ক'ম, 3 নম্বৰ ক'ল নে 2 নম্বৰ ক'লোঁ? 3 নম্বৰ ক'ম এতিয়া মই। 3 নম্বৰ হ'ল গাড়ীখনৰ টায়াৰ চাইজ বহুত ধুনীয়া। 1 নম্বৰ কথা ছাছপেনশ্যন আছে, হাইড্ৰলিক ছাছপেনশ্যন আছে। ছাছপেনশ্যনো বহুত ধুনীয়া, ছিংগল ছাছপেনশ্যন আছে। অলপ আপোনালোকক এক্সজষ্ট চাউণ্ড শুনাই দিওঁ। এইটো গাড়ী অন হৈ গ'ল, এইটো হ'ল পাৱাৰ বাটন অন কৰি দিলোঁ। এক্সজষ্ট চাউণ্ড শুনি লওক। শুনা পাইছে এক্সজষ্ট চাউণ্ড এনেকুৱা আছে। এক্সজষ্ট চাউণ্ড আপোনালোকে শুনা পাইছে, বেছি ফিল পাব এক্সজষ্টত। তো ব্ৰেকিং ছিষ্টেম আগত পাব ডিস্ক আৰু পিছত পাব ড্ৰাম, হেজাৰ্ড এণ্ড DRL। তো গাইজ ভিডিঅ' বনাওঁতে কাম আহি গ'ল, সেইকাৰণে গোটেইখিনি কভাৰ কৰিব নোৱাৰিলোঁ। যিখিনি পাৰিছোঁ মই কৰিছোঁ, চেষ্টা কৰিছোঁ। আৰু বাকী যদি আৰু আপোনালোকক কিবা কনফিউজন আছে, যদি আৰু কিবা গাড়ী ৰেচিঙৰ কিবা ভিডিঅ' লাগে, যদি কিবা বেলেগ ধৰণৰ গাড়ী ভিডিঅ' লাগে
কমেণ্ট কৰি দিব, মই সেই হিচাপত ভিডিঅ' আনিম। তো গাইজ আজি গোটেইখিনি কভাৰ কৰিব নোৱাৰিলোঁ, তো তাৰ কাৰণে চৰি, আৰু বেলেগ এটা ভিডিঅ' বনাম। তো আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভাল লাগিল যদি লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি এণ্টৰ্ক ল'ব যায় আছে মোৰ ভিডিঅ'টো এবাৰ নিশ্চয় চাব, তাৰপিছত এণ্টৰ্কৰ ফালে যাব। বাই বাই গাইজ, জয় হিন্দ।